হেল্ল' বন্ধুসকল, গুড মৰ্ণিং। আজি ৰাতিপুৱা এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি ৰাতি বৰষুণ, কালিও পূৰা বৰষুণৰ বতৰ ছাতি লৈ আহিছোঁ। আৰু তাতে কি বুলি কয়, আমাৰ ঘৰটো পূৰা পানী ফুল হৈ গ'ল। আৰু এতিয়া গৈ আছোঁ দোকানলৈ। খুৰীদেউহঁতৰ ঘৰটো গোটেই পাকঘৰত পানী সোমাই গ'ল, জুই জ্বলাব পৰা নাই। সেইবাবে চাং এখন বনাই দিলে, তাত জুই জ্বলাবৰ কাৰণে দোকানৰ পৰা তাঁৰ কছা লৈ আনো। তাঁৰ কছা বান্ধি মেলি এই তাতে চাং এখন বনাই দিম, তাতে চাংখনতে ভাত বনাব সিহঁতি। আৰু এতিয়া গৈ আছোঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। কোনোবাই যদি মোৰ চেনেলটো নতুনকৈ আহিছে, প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। পালোহি দোকান, আৰু এয়া ভাইটিজনে তাঁৰখিনি উলিয়াই আছে জুখিবৰ কাৰণে। আৰু তাঁৰখিনি লৈ মেলি দেৰি কৰি নাথাকোঁ, জল্দি যাওঁ ঘৰলৈ, কাৰণ কেলৈ ঘৰটো বনাই আছে আৰু মই যিহেতু সহযোগ কৰিব লাগিব ন লগতে। আৰু এইফালে ভঁৰালৰ পৰা ধানো উলিয়াব বাকী আছে আমাৰ। আৰু ভঁৰালটোৰ পৰা ধান উলিয়াই মেলি ঘৰত থ'ম, ভঁৰালটোতো বেকা হৈ গ'ল আমাৰ। আৰু এতিয়া তাঁৰখিনি লৈ মেলি যাব ওলাইছোঁ ঘৰলৈ বুলি। আৰু তাঁৰে ভাইটি জুখি মেলি যাব ওলাইছোঁ এতিয়া ঘৰলৈ বুলি। ঘৰলৈ গৈ মেলি দেৰি কৰি নাথাকোঁ, জল্দি কামবিলাক কৰোঁ। কষ্ট কৰা মানুহখিনি খাবৰ কাৰণে আনিছোঁ মাছ, আৰু বাতিবলৈ আনিছোঁ তাঁৰ। ইয়াক গৈ আছোঁ ঘৰলৈ, পামহি এতিয়া ঘৰত। আৰু অলপ সময় আছে, ঘৰত পাই যাম। আৰু পানী চাব আপোনালোকে, পানী চাব দেই। আমাৰ এইফালে পানী, আৰু এইফালে যোগেন দেউৰী, আমাৰ দেউৰী পৰিষদৰ যোগেন দেউৰী ৰাস্তাটো ভাল কৰিবৰ কাৰণে দিছিলে, হয়, কিন্তু বহুত চাপৰহে কৰি দিলে। পানীটো এই নলা ফালৰ পৰা সোমাওহে কৰি আছে পানীটো আৰু এইফালে খান্দি দিয়া হৈ গ'ল ন, দ হৈ গ'ল ন, পানী বহুত দ হৈ গ'ল আৰু এতিয়া পানী চাওকচোন, নলা আৰু অলপ আছে, নলা ৰাস্তা মুঠাৰিৰ ওপৰত উঠিবৰ কাৰণে। আৰু এইটো মুঠাৰিহে হৈছিলে তাৰপৰা ৰাস্তাটো দি দিছিলে, ভালে হৈছিলে ৰাস্তাটো দি দিছিলে, কিন্তু এনেকুৱা হ'ব বুলিতো গম পোৱা নাছিলোঁ ন। এনেকুৱা হৈ গ'ল, চাওকচোন পানী পূৰা পানী। এই মাছ সোমাই আছে। এই খুৰীহঁতৰ বিলৰ পৰা ওলোৱা মাছ নেকি? এজনী সেইটো নলাটো, নলাটো এইটো অলপ সমান হৈছিলে। যোগেন দেউৰীয়ে বাম কৰি দিলে নলাত মুঠাৰিটো। সেই পানী এইফালে নেট নেবেয়া হ'লেতো মাছখিনি গুচি গ'ল, সিহঁতে বাচি গৈছে। আৰু নেটখন বেৰি দিয়াৰ লগে লগে পানী চালে, ভালটো বনাই আছিলোঁ নহ'লগৈ। রাজঘরিয়া রাজনীতি নকরিবি বরমুরিয়া, আমার বাবে তহতাজি রাজঘরিয়া, নোৱাৰিবি বলাবলে প্ৰবঞ্চনাৰ বা, নোৱাৰিবি বলাবলে। গোটেই ভিতৰতো গোটেই পানী হৈ গ'ল, এইবিলাক গোটেই পানী ভৰ্তি ভিতৰত, একদম পূৰা বস্তুবিলাক ওপৰত উঠাবলৈ যায়। কেঁচুবিলাক ইমানকৈ ওলাইছে নহয়, কি ক'ম আৰু। ভাত বনাবলৈ মা দিব যা। এফালে চাই একদম গোটেই পানী। এতিয়া ভঁৰালটো আমাৰ অৱস্থা শেষ হৈ গ'ল। আৰু ভঁৰালটো বনাই আছিলোঁতো, সম্পূৰ্ণ নহ'ল ন। বাৰিষাত পানী পূৰা হৈ গৈছিলেতো। আৰু ধান এইফালে এতিয়া আমাৰ ভঁৰালটো অৱস্থা নাইকিয়া হৈ গৈছে। ভঁৰালটো এতিয়া ধানখিনি ঘৰলৈ বুলি কৈ আমি এতিয়া আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু এইটো পানী চাওকচোন কিমান হৈ গ'ল পানী, এআঁঠুতকৈ বেছি হৈ গ'ল মুঠতে পানী। কি ক'ম আৰু, চবৰ ঘৰতে পানী হৈছে। এইফালেও পানী, এইফালে ঘৰটো। আৰু এইবাৰ মুঠাৰিটো বেছি চাপৰ কৰি দিলে ন, মুঠাৰিটো চাপৰ হৈ গ'ল। আৰু পানীটো ব্ৰেক মাৰি দিছে নলাটোৰ পৰা পানীটো ব্ৰেক মৰাৰ কাৰণে পানীটো যাব পৰা নাই। আৰু এতিয়া পূৰা পানী। ভঁৰালটোৰ পৰা ধান উলিয়াবৰ কাৰণে গৈ আছোঁ এতিয়া। ভঁৰালটোৰ পৰা ধান উলিয়াই মেলি ঘৰলৈ বুলি আনিম, আৰু লগত পেহীহঁত আহিব, চবে অলপ সহযোগ কৰিবলৈ মানুহখিনি। আৰু এতিয়া গৈ আছোঁ ভঁৰালৰ পৰা ধান আনিবলৈ। আৰু ভঁৰালটো দেখিছে আপোনালোকে, বেকা হৈ গ'ল চাওকচোন কেনেকৈ। আৰু অকণমান দেৰি হ'লে পৰি যাব নিচিনা লাগি আছে। ভয়ে উঠিছোঁ ওপৰত, ওপৰত উঠি ধানখিনি যেনে উলিয়াই লওঁ বুলি ভাবিছোঁ। আৰু ফাইনেলি ধান 50% কৰিয়ালোঁ, আৰু 50% আছে। আৰু এয়া মায়ে বুকুঠা লৈ পেলাই, ল'ৰাটোক বুকুঠা লৈ পেলাই দোকানলৈ গৈছে বিস্কুট আনিবৰ কাৰণে, চাহ খাবৰ কাৰণে। কিন্তু চাহ আহিয়ে গ'ল আমাৰ। এইফালে আবুৱে ভিতৰত পৰা পৰি থকা ধানখিনি বাহিৰত দি দিছে টিপালৰ ওপৰত। আৰু এইফালে পেহীয়ে চাহ খাব বহি আছে, এইফালে পাপা। আৰু এইফালে মায়ে গৈ আছে দোকানলৈ বুলি। ফাইনেলি ধান আনি হৈ গ'ল। আৰু 50%হে লৈ আনিলোঁ, আৰু 50% থৈ আহিলোঁ, কাৰণ থ'বলৈ জেগা নাই ঘৰটো যিহেতু।
আৰু এইফালে 50% ধান আনিলোঁ, 50% থৈ দিলোঁ, ভঁৰালতে আছে, কিবা হ'ব নেকি ভাবি আছোঁ আৰু তাকে। আজি আমাৰ ঘৰত একদম অৱস্থা বেয়া হৈ আছে, একদম পূৰা পানীৰ ওপৰতে আমি মানে উপঙি আছোঁ ক'ব লাগিব। আজিৰ ভিডিঅ'টো ইমানটোতে মানে শেষ কৰিছোঁ। আৰু যদি চাই ভাল পায় প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, আৰু ভাল পালে নে নাপালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো এৰিলোঁ ইমানতে। আমার কথা ভাবিবলে কারো সময় না।